নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত মই অলপ ফুৰিব ওলাই আহিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত সৰুকৈ প্ৰকৃতিৰ মাজত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আৰু আজি মোৰ লগত কোন আছে আপোনালোকৰ জানিবলৈ মন যায়নে? আজি মোৰ লগত আছে এইফালে। মই বহুত দিন ভাবি আছিলোঁ যে ভিডিঅ'ত আনিম, কিন্তু অনা নাছিলোঁ আৰু এদিন লাইভ অহাও কথা আছিলে আমাৰ, তো নিশ্চয় এদিন লাইভ আহিম। আৰু এতিয়া মই এখেতক চিনাকি কৰি দিছোঁ। এখেত হ'লগৈ মোৰ তেখেত। আপোনালোকে নিশ্চয় বুজি পাইছে, তলত কমেণ্ট কৰি জনাব। বুজি পালে আপোনালোকে? আৰু বহুত বেছি চৰি, বহুতকে বিয়াত মতা নহ'ল। বহুতফালে লকডাউন আছিলে, ক'ভিড প্ৰট'কল আছিলে, সেইকাৰণে মানে বহুত সোনকালে হৈ গ'ল। আৰু অলপ নিজকে প্ৰকৃতিৰ মাজত আহিলোঁ, প্ৰদূষণৰ মুক্ত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এয়া মোৰ বেক চাইডে এখন ব্ৰহ্মপুত্ৰ নদী, আৰু অলপ আমি বালিৰ মাজতে নিজকে সৰু কালিৰ লৈ অলপ মনত পেলাই আৰু বন্ধুসকল, এইখিনিতে এখেতৰ পৰিচয়টো মই আপোনালোকক দিব বিচাৰিম। এখেতৰ নাম বনিতা বৰ্মন, এতিয়া বৈশ্য, আৰু এওঁৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত। আৰু মই কৈয়ে আছিলোঁ যে মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু এতিয়া যিহেতু পাৰ্চনেল সমস্যাবিলাক সমাধান হৈ গ'ল, এতিয়া নিশ্চয় আপোনালোকৰ সন্মুখত ৰেগুলাৰ ভিডিঅ'বিলাক দিয়াৰ কাৰণে চেষ্টা কৰি যাম। আৰু এখেতে মোক ছাপোৰ্ট কৰিবনে আপোনালোকে কওক, সোধকচোন। তলত কমেণ্ট কৰি কওকচোন যে মোক ভিডিঅ' বনাবলৈ ছাপোৰ্ট কৰিবনে নকৰে। কি ক'বা, ভিডিঅ' বনাবলৈ মোক ছাপোৰ্ট কেনেকুৱা লাগে? ছাপোৰ্ট কৰিব লাগে নে? নিশ্চয় কৰিম ন। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।